চেয়াৰমেন বন্ধুসকল, বহুতে মোক সুধি আছিলে যে SSC GD তোমালোকে যদি এক্সাম দিম বুলি ভাবিছা, তোমালোকৰ এক্সাম হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহত, মানে এইটো মাহতে হ'বলৈ গৈ আছে আৰু 10-15 দিন পিছতে তোমালোকৰ এক্সাম হ'বলৈ গৈ আছে, মানে 23 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব। কম্পিউটাৰ ভিছাইড টেষ্ট মানে CBT মানে কম্পিউটাৰ ভিছাইড টেষ্ট অনুষ্ঠিত হ'ব। নতুনকৈ যোনসকল কেণ্ডিডেটে এক্সাম দিম বুলি ভাবিছে তেওঁলোকে মানে সুধি আছে বা কেইজনমানে মেছেজ কৰি সুধি আছিলে, হয়তো বহুতে নাজানে নতুনকৈ যিহেতু এক্সাম দিব। এতিয়া বন্ধুসকল তোমালোকক মোক কৈ দিছোঁ, ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা একদম শেষলৈকে চাবা। 13টা লেংগুৱেজত তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব। ইয়াতে তোমালোকে ইংলিছ, অসমীয়া বা হিন্দী, অসমীয়া মাধ্যমতো তোমালোকে এক্সাম দিব পাৰিবা। তাৰপিছত নেক্সট হৈছে তোমালোকৰ ডকুমেণ্টছ তোমালোকে ID প্ৰুফ আৰু লগতে ফটো, তোমালোকে যিকোনো ধৰণৰ ID প্ৰুফ যেনে ধৰা আধাৰ কাৰ্ড, পাছপৰ্ট চাইজৰ ফটো তোমালোকে লগত নিব লাগিব। ল'ৰাসকলক কৈছোঁ বেল বা ঘড়ী এইবিলাক তোমালোকে ভিতৰত নিব নোৱাৰা। ছোৱালীসকলৰ সোণা বা ৰিং, গলত পিন্ধা চেইন এনেকুৱা ধৰণৰ কিবা তোমালোকে লগত ভিতৰত নিব নোৱাৰা। বাকী থাকিল পেন, চাইন টাইন কৰিব লাগে, গতিকে তোমালোকে পেন বা কলম তোমালোকে লগত নিব পাৰিবা। ঠিক আছে। তাৰপিছত নেক্সট কৰিছোঁ এডমিট কাৰ্ড। মেইন ইম্পৰ্টেণ্ট ডকুমেণ্টছ হৈছে তোমালোকৰ এডমিট কাৰ্ড, আধাৰ কাৰ্ড আৰু লগতে ফটো। কিছুদিন পিছতে হয়তো তোমালোকৰ এডমিট কাৰ্ড ওলাব, সেই এডমিট কাৰ্ডখন তোমালোকে নিব লাগিব। বাকী বন্ধুসকল এইখিনি ডকুমেণ্টছ লাগিব নিবলৈ। তো ভিডিঅ'টো যদি ইয়ালৈকে চাইছে এটা লাইক কৰক আৰু যিমান পাৰা তোমালোকে লগৰ বন্ধু বান্ধৱ সকলোকে শ্বেয়াৰ কৰক, যাতে এই আপডেটটো সকলোৱে গম পায়।